क'क्राझाराव आइजो माहारियारि आरो हिन्जावफोरनि बेरेखा अनागारि खालामनायखौ होबथानायनि फारसे सांग्रांथि लाबोनायनि थाखाय मोनसे सांग्रांथियारि हानजा सुरदों आरो सावराय मावबादा खुंदों। क'क्राझार जिल्ला समाज अनसाय बिफाननि बानजायनायाव आइजोफोरनि सायाव इनाय खामानि मावनाय आरो आइजोफोरनि हेंथायै बेरेखा खामानि मावनायखौ होबथानायनि फारसे सांग्रांथि लाबोनायनि थाखाय 16 साननि हाबाफारिजों बे हाबाफारिखौ दिनैनिफ्राय जागायो। बे सांग्रांथियारि मावबादायाव गाहाय आलासि महरै बाहागो लायो क'क्राझार जिल्ला बेंगिरि बर्नाली रेखाया। लोगोसे आइजो माहारिखौ रैखाथि होनाय, आइजोफोरनि मोनथाय, समाजाव आइजोफोरनि गोनांथि आरो बिफाव बायदि आयदाफोरनि बागै बेसेनगोसा बिबुंथि लाखियो। लोगोसे आइजो माहारिखौ रैखाथि होनाय, आइजोफोरनि मोनथाय, समाजाव आइजोफोरनि गोनांथि आरो बिफाव बायदि आयदाफोरनि बागै बेसेनगोसा बिबुंथि लाखियो। हाबाफारियाव क'क्राझार जिल्लानि गुबुन गुबुन ओनसोलनि अंगनाबादि मिरुफोरनि मावथिफोर, गुबुन गुबुन फरायसालिनि फरायसुलिफोरा बाहागो लादों। ডমেষ্টিক ভাইলেন্সে হওক বা অন্যান্য ভাইলেন্সত ভুগি আছে আৰু তেখেতসকলে কথাটো ৰিপৰ্ট কৰা নাই। সেইকাৰণে আমাৰ যিটো প্ৰগ্ৰাম সেইটো চলি থাকিব, এসপ্তাহ 10 দিন জুৰি চলি থাকিব আৰু ইয়াতে আমাৰ ছোৱালীসকলক, আমাৰ মহিলাসকলক এই এৱেৰনেছটো ক্ৰিয়েট কৰা হ'ব যে কোনোবা যদি ভাইলেন্সৰ ভিক্টিম হৈ আছে, হাউ দে কেন টেক লিগেল ৰিক'ৰ্ছ, যে লিগেলি ক'ত কেনেকৈ যাব পাৰি, হেল্থৰ ক্ষেত্ৰত কি কথা থাকিব পাৰে, আৰু নট অনলি ফিজিকেল ভাইলেন্স, ইম'চনেল এবিউজ, মেণ্টেল এবিউজ, ছেক্সুৱেল হেৰাছমেণ্ট এট হোম, ছেক্সুৱেল হেৰাছমেণ্ট এট দ্য ৱৰ্ক প্লেচ, এই আটাইখিনিৰ ওপৰত ইন ডিটেইলছ বিশ্লেষণ হ'ব আৰু তাৰে ওপৰত এৱেৰনেছ ক্ৰিয়েশ্যন কৰা হ'ব। অভিযোগ দেখি পেলাই পাওঁ আমি জিলা হিচাপে কিমান আগবাঢ়ি আছে? কোকৰাঝাৰ জিলা বহুতখিনি কনভাৰ্জন হৈছে। আপোনালোকে ৰিলাক্টেন্সটো হয়তো মিডিয়া হিচাপে যেতিয়া গাঁৱে ভূঞে ঘূৰিছে বা কোকৰাঝাৰ টাউনতে সেইদিনা মই গৈছোঁ যে প্ৰায় এদিনতে আমি 60-70 গৰাকী দেখিছোঁ। তেখেতসকল ৰিলাক্টেণ্ট আছিলে, কাউন্সেলিং কৰাৰ পিছত লৈছে। তো ৰিলাক্টেণ্ট যিটো ফেক্টৰ আছিলে সেইটো কনভাৰ্জন হৈছে, প্ৰায় 85% কনভাৰ্জন হৈ গৈছে। যিসকল প্ৰেগনেণ্ট আৰু লেক্টেটিং তেখেতসকলৰ হৈছে যে নিজৰ কনচেণ্টৰ ওপৰত কথা, আৰু কনচেণ্ট দিলে তেখেতসকলে ল'ব পাৰে। তো আমাৰ ফাৰ্ষ্ট ড'জ নিয়ৰ কমপ্লিশ্যন আছে। এতিয়া খুব মিনিস্কিউল এটা মানে লেছ দেন 0.1% মানহে আছে যিসকলৰ ফাৰ্ষ্ট ড'জ লোৱা নাই। তেখেতসকলকো মই অনুৰোধ জনাম যে আনলেছ হেল্থ ৰিজনছে পাৰ্মিট নকৰে তেখেতসকল আগবাঢ়ি আহক, আৰু ছেকেণ্ড ড'জ ভেকচিনেশ্যন আমাৰ গতানুগতিক চলি আছে। थैंक यू बेटा। सोशल वेलफेयर डिपार्टमेंट की तरफ से वायलेंस अगेंस्ट वीमेन के बारे में ये रैली निकाली, और ये बहुत ही इम्पोर्टेंट सब्जेक्ट है सोसाइटी के लिए भी, और ये सिर्फ कुछ स्कूल या कॉलेज से नहीं, हमारे रोज़ के लाइफ से भी कनेक्टेड है। जैसे हमने पहले बात करते करते जैसे हम बता रहे थे कि हमारे स्कूल के बच्चों में, हमारे खुद के बच्चों में भी, घर के बच्चों में ये चीज़ बताना चाहिए कि जेंडर बायस गलत चीज़ होती है। किसी को भी उसके जेंडर की वजह से डिस्क्रिमिनेट करना और वायलेंस करना गलत चीज़ है। रादर वायलेंस ये सबसे वीक और सबसे इनसिक्योर आदमी का लक्षण होता है। इसीलिए आज ये रैली किया गया है। কল্যাণ বিভাগে এই মহিলাসকলৰ, নাবালিকা, কিশোৰী, মহিলা, মানে যি তেওঁলোকৰ এগেইনষ্ট ভাইলেন্স হৈ আছে, হিংসাত্মক ঘটনা মহিলাসকলে মানে মুখামুখি হ'ব লগা হয় সমাজত। গতিকে তেওঁলোকক কেনেধৰণেৰে আমি সহায় কৰিব পাৰোঁ। এগৰাকী সাধাৰণ মহিলা গাঁৱত তেওঁ যদি ঘৰুৱা হিংসাত্মক মানে কাৰ্যত তেওঁ এয়া হৈ আছে, ঘৰত যদি মনত খুব কষ্ট দিছে, সেই কষ্ট বিভিন্ন কাৰণ হ'ব পাৰে। তেতিয়া মহিলাগৰাকীয়ে কি কৰে, তেওঁ পটককৈ পুলিচ কাছাৰীলৈ যাবলৈ ভয় কৰে, কি কৰিম কি নকৰিম, সাধাৰণ মহিলা ক'লৈ যাম। গতিকে সেই ক্ষেত্ৰত সমাজ কল্যাণ বিভাগৰ আমাৰ যিগৰাকী জিলা সমাজ কল্যাণ বিষয়া আছে বা আন বিষয়া, তেওঁলোকৰ ওচৰত গ'লেও তেওঁ যদি ঘৰুৱা হিংসাৰ বলি হয়, তেওঁ যদি সামাজিক হিংসাৰ বলি হয়, বা যিকোনো হিংসাৰ বলি হ'লে তেওঁ আমাৰ সমাজ কল্যাণ বিভাগৰ বিষয়াক লগ কৰিলে তেওঁ তেনেকুৱা ধৰণৰ উপদেশ দিব পাৰিব আৰু কাৰ্যক্ষেত্ৰত কাম কৰিব পাৰিব। এতিয়া আমাৰ আজি এই 16 দিন জোৰা অহা 10 ডিচেম্বৰলৈকে 25 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে সজাগতা সভা। গোটেই গাঁওবিলাকত এই মহিলাৰ যিটো মানে মহিলাৰ এগেইনষ্টে যিবিলাক ভাইলেন্স হয় বা এট্ৰচিটি হয়, সেইবিলাকৰ উপায় কি হ'ব, তেওঁলোকে লিগেলি কেনেকৈ মানে এয়া পাব, সংবিধান পাব সোনকালে। গতিকে সেই সংক্ৰান্তত সজাগ কৰিবৰ কাৰণে এই 16 দিন বিভিন্ন কাৰ্যসূচী লৈ
গাঁৱে ভূঞে আৰু আজি আমাৰ এয়া মাননীয় জিলা উপায়ুক্ত মহোদয়া ইয়াত আহি পেলাই আজি ফৰ্মেল অনুষ্ঠানটো উদ্বোধন কৰি গ'ল। তেওঁ সকলোকে দিহা পৰামৰ্শ দিলে আৰু আমিও আমাৰ গোটেই অংগনবাদী কৰ্মী, স্কুলৰ ছাত্ৰ ছাত্ৰী বা যিমান অনুষ্ঠান আছে গোটবিলাক সকলোকে মাতি আজি সজাগতাৰ উদ্দেশ্যে এই ৰেলী আৰম্ভ কৰিছে। আৰু মই আশা কৰিছোঁ যে আমাৰ বিভাগে, আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে যিমানখিনি পদক্ষেপ লৈছে, যিমানখিনি কাম কৰি আছে, আমাৰ এই সমাজত থকা অংগনবাড়ী কৰ্মীসকল অৰ্থাৎ তেওঁলোক শিশুসকলৰ মাতৃৰ দৰে বা শিক্ষয়িত্ৰীৰ দৰে, এগৰাকী চিকিৎসকৰ দৰে, গতিকে কেইবাটাও ডিপাৰ্টমেণ্ট আমি লগ লাগি এই মহিলাৰ সজাগতা আমি মানে ঘৰে ঘৰে দিব লাগে, যে অকল আমাৰ অফিচতে থাকিলে নহ'ব, এইখিনি আমি কেনেকৈ গাঁৱে ভূঞে বিলাব পাৰিম, সেই উদ্দেশ্যে সমাজ কল্যাণ বিভাগে এই 16 দিনীয়া কাৰ্যসূচী মানে এট্ৰচিটি এগেইনষ্ট ওমেন এণ্ড এডলেচেণ্ট গাৰ্লছ, ওমেন চাইল্ড, এইবিলাক এটা সময়ত মানে এনেকুৱা হৈছে, এতিয়া যদি আমাৰ 1000 মানে ল'ৰাৰ জন্ম হৈছে, তাৰ বিপৰীতে হয়তো কোনো জেগাত 945জনী ছোৱালী জন্ম হৈছে। গতিকে বাকীখিনি ক'লৈ গ'ল? গতিকে এই যে ভ্ৰূণ হত্যা, কন্যা ভ্ৰূণ হত্যা, তাৰ পৰাই আৰম্ভ কৰি সমাজত চলি থকা বিভিন্ন হিংসাত্মক ঘটনা যিখিনি মহিলাৰ বিৰুদ্ধে হৈ আছে, সেইখিনিৰ বাবে ৰাইজক সজাগ কৰি আমাৰ কেইবাটাও ডিপাৰ্টমেণ্ট লগ লাগি তেওঁলোক কেনেকৈ লিগেলি উপকৃত হ'ব পাৰে, সেই উদ্দেশ্যে সজাগতা হোৱাটোৱে আজি আমাৰ উদ্দেশ্য।